এখন ব্যতিক্ৰমী বিয়া কইনা নিবলৈ ঘোঁৰা গাড়ীত আহিল দৰা বিয়া আপুনি বহুতো দেখিছে কিন্তু আজি আমি আপোনালোকক দেখুৱাম এখন অগতানুগতিক বিয়া নাজিৰাৰ এখন ব্যতিক্ৰমী বিয়া ঘোঁৰা গাড়ীত উঠি আহিল দৰা পিছে বিয়াখন ব্যতিক্ৰম অন্য কাৰণতহে কাৰণো পিছে এলাপেচা নহয় পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতীকী প্ৰতিবাদত এইদৰে ঘোঁৰা গাড়ীলৈ বিয়া কৰাবলৈ আহিল দৰা মূল্যবৃদ্ধিৰ অভিনৱ প্ৰতিবাদ খুদ দৰা হল প্ৰতিবাদৰ গুৰি ধৰোতা পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অতিষ্ঠ হৈ চৰকাৰৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে দৰাই প্ৰতিবাদ কৰিবলৈ বিলাসী বাহন এৰি ঘোঁৰা গাড়ীত উঠি আহিল বিয়া কৰাবলৈ মোৰ উদ্দেশ্য হৈছে অতীতৰ স্মৃতিটো পুনৰ জাগ্ৰত কৰা মানুহৰ আৰু পেট্ৰলৰ যি মূল্য বৃদ্ধি এয়াও চৰকাৰক দৃষ্টিগোচৰ কৰা সৰুৰ পৰা ভাবোঁ কিবা এটা আনকমন কিবা এটা কৰোঁ এই ব্যতিক্ৰম চিন্তা ভাবি মেলি যদি অতীতত হেৰাই যোৱা স্মৃতিবোৰ যদি পুনৰ ঘূৰাই আহিবলৈ এটা প্ৰয়াস কৰোঁ মোৰ বিবাহৰ জৰিয়তে তো মোৰ এই স্মৃতিটো দেখি পেলাই আৰু 10জনো হয়তো তেনেকৈ আহিলে এটা পলিউশ্যন ফ্ৰী এটা বেলেগ সমাজ এখন পাব অৱশ্যে পৌৰাণিক পৰম্পৰাকো লগতে ধৰি ৰখাৰ বাবে এই পন্থা লোৱা বুলিও কেমেৰাৰ আগত উল্লেখ কৰিলে দৰাই প্ৰতিবাদৰ ভাষা বুজি নোপোৱা ঘোঁৰাই কিনকিনীয়া বৰষুণৰ মাজতে দৰাসহ ঢোলে ডগৰে দৌৰ দিলে কইনাৰ ঘৰলৈ নাজিৰাৰ পৰা দেৱজিৎ শৰ্মাৰ প্ৰতিবেদন ঈশান নিউজ।